Gardo, Nilimonjorong Pipi, Pinibirta, Arjuponita. मोदी हटाओ देश बचाओ पलाम थे एनसी रोंग सुपियलों के टार थे बजो बंगनेर के बतमाफान रायकोम साइ खेतु कंगनांग पो गुजरात लपेन कप्रेक मालम नॉन मालम इंडिया प्राइम मिनिस्टर नरेंद्र मोदी अफान लोंगरी कचारी चोकची पोजो गुजरात मालम ता प्राइम मिनिस्टर मोदी अफान पिनरेम पंसी रोंग सुपी मालम मोदी हटाओ देश बचाओ पो अतार पांगथेक कितार हेदा जो कोमातसी lapusona sai langno ki claim pon loma pupen rita lipsi pini there puni phai thongke prai siani gujarat police atumpen bangner ke babang phuato baphan kinep kangna padopon labang su bangner ke patuma phan neponsi nonomat karju pater tok padopon bomla news text report Karbi Anglong news Forest along li thek lor si em mukut mohanto ahin pen PMA YG ahemsu kepakim pontoy. Lakhai korapli Deopani MSC constituency ke parlo National Highway 39 akung ari Deopani Durga Mondir adondrui adung Deopani beat forest along le along Bukajan Development Block pen kedeng pon PMA YG ahemsu kikim ke rang pon Lapuson ing namrai komsai khialong kedo prong along block pen tami beneficiaries atuma phanke amen ing thanthuet nangji pusi penang ancherok tok aratatum pen ningje pon Sonsi Forest along li Theklor si Karbi Anglong Autonomous Council Executive Member Mukut Mohanto pen howang ketho beneficiary pen pherangke athengnu nang thandun Lasi Prabjin pen eviction mate thardi akenang sot pusi cherok tok aratatum pen chethan pon 20 Bukajan pen sarkurube Karbi Anglong News EM মানে কোন EM নাম মুকুট মন্ত কি কৈছে মানে কেতিয়া কৈছে পুৱাটো দিন হৈছে সোনকালে বনাবি নহলে এইটো টাইম পাৰ হলেতো জেল যাব লাগিব সোনকালে নবনালে চৰকাৰী ঘৰ আচ্ছা না এইটো ঘৰ পোৱা নামটো কি আছিলে দিয়াদি ঘৰ হয়তো চৰকাৰী ঘৰ ন দিয়াদি ঘৰ হয় এইটো নাম আহিবতো না এইটো ঘৰ বনাটো কি নাম পৰা পাইছে এইটো কোনটো নাম পৰা পাইছে আপুনি হয় না মতা নাম পৰা মতা কি নাম আছিলে বীৰেন্দ্ৰ যাদৱ আচ্ছা আচ্ছা এইটো জেই বিলাক নাহে নেকি গ্ৰাম সেৱক বিলাক এইটো ঘৰ চাবলৈ গ্ৰাম সেৱক একদিন আহি কিনে কৈছে কি কৈছে গ্ৰাম সেৱক ফাৰ্ষ্টে নবনাবি কৈছে তেতিয়া এম ছাৰে কৈছে কি কাৰণে ফোন কৰিছে কাম সোনকালে কৰিবি এইটো মুকুট মহন্ত ছাৰে আহি বনাবি বুলি কোৱাৰ কাৰণে আৰু আমি বস্তুকেইটা গিৰাইছোঁ থাকা ঘৰ আছিলে আমাৰ ইয়াত পহিলা ফাৰ্ষ্ট টাইমটো থাকা ঘৰটো ভাঙি কিনেহে বনাইছে দুসৰা জেগা বনোৱা নাই এইটোতো চৰকাৰী লেণ্ড হয় না এনেকাটো এইটো বনাব নাপাৰে চৰকাৰী লেণ্ড হ'লে বি হেৰি হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যোনে 15 বছৰ য'ত বহিলে নহয় তাত বনাই থাকিব পাৰে ঘৰ হলো এইটো এলেকাটো বন বিভাগৰ এলেকাই হয়তো না মই এনেকা কোৱা কাৰণে আৰু এইটো চৰকাৰী ঘৰ আহিছে কাৰণে এম ছাৰেও কৈছে এইটো কাৰণেহে আমি বনাইছে থাকা ঘৰে ভাঙি কেনে বনাইছে আমাৰ থাকা ঘৰে নাই এতিয়া ৰাতিও বৰষুণতে Pinidi Phualong Hills Area Development Minister Jogen Mohan Nangkahomri. Jasamet alang liki banglake non nangkiliji ni phai krip liarni Guwahati Sarujasai Studio Malong Suri Crazy Bak Ar Mubi Hukikan Paklangsi Genius World Record Purkimu Padoji Aphan Klemponji Lasi Lasso along India Prime Minister Narendra Modi Tami Nang Chitong Donji Pata Head Minister Jogen Mohan Perangkeangno Pangdaktekang News Text Report, Karbi Anglong News. ইতিমধ্যে বহাগ আগমন বৰদৈচিলা আহিছে আৰু এইবাৰ অসমত বিহু গোটেই গাঁৱে ভূঞে চহৰে নগৰে এক বিহুময় পৰিৱেশ এটা ৰচনা হৈ আছে আপোনালোকে সকলোৱে জানে অহা 14 এপ্ৰিল তাৰিখে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে গিনিজ ৰেকৰ্ড কৰিবৰ কাৰণে এইবাৰ বিহু গৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এইবাৰ প্ৰায় 11,000 ওপৰৰ নাচনী বিহুৱাই ঢুলীয়াই এইবাৰ একেলগে নাচিব একেটা গীততে একেটা তালতে একেটা নামতেই পূৰ্বতে এনেকুৱা নাছিল গিনিজ বুকত ৰেকৰ্ড কৰা গতিকে আমি সেই ৰেকৰ্ড ভংগ কৰিবৰ কাৰণে আমি গৈ আছো আৰু ইতিমধ্যে তাৰ আখৰা চলি আছে এতিয়া জিলাই জিলাই আখৰা চলি আছে প্ৰতিখন জিলাত আখৰাস্থলীত আমাৰ মাননীয় মন্ত্ৰীসকল যাবলৈ মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে কাৰণ তেওঁলোক উৎসাহ পাব বা জিলা প্ৰশাসন DC
বা ইয়াৰ এডমিনিষ্ট্ৰেশ্যন ইয়াতে জড়িত হৈ আছে তেওঁলোকক অলপ সকাহ দিবৰ কাৰণে বা কিবা থাকিলে সমস্যা আমি নি মুখ্যমন্ত্ৰীৰ ওচৰত জনাব লাগে। ঠিক তেনেদৰে মই আজি আহিলোঁ প্ৰথমে ইয়াতে 3 ঠাইত হৈ আছে কাৰ্বি আংলং জিলাত। মই এতিয়া সদ্যহতে বকলিয়াটা অলপ তাতে সময় কটাই আৰু ইয়াতে এতিয়া আহিলোঁ ডিপুত। আহি এতিয়া আমি দেখিছোঁ খুব সুন্দৰকৈ ইয়াতে 15গৰাকী নাচনী 8জন ঢুলীয়াৰ যিটো পৰিৱেশন একেবাৰে নিভাঁজ নিতাল ৰূপত বিহু ইয়াত প্ৰদৰ্শন হ'ব মই জানো। তেওঁলোক এনেও অসমীয়াৰ গাভৰু বিহুৱতীয়ে প্ৰতিজনীয়ে ডেকা বিহু আই, গতিকে তেওঁলোকে এতিয়া খুব তেওঁলোক আনন্দিত হৈছে কাৰণ তেওঁলোকে এনেকুৱা এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব। আৰু আমিও নিজে আহি ইয়াতে খুব ভাল পাইছোঁ যে আমি ইয়াত কাৰ্বি আংলঙৰ বিহুৱাসকলক উৎসাহ দিছোঁ আৰু তেওঁলোকে অহা 14 তাৰিখে তাৰ আগতে গৈ ৰাজ্যিক ভিত্তিত মিলিত হৈ এটা শেষ আখৰা হ'ব আৰু তাৰপিছত আমি 14 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী দেশৰ শক্তিশালী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত এখন বিহু এখন সুন্দৰ বা ভাৰতৰ সৰু হৈ যায় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। গতিকে মই ভাবোঁ বিহু মৰ্যাদা আপোনাৰ জাতিক উত্তৰণ ঘটাবৰ কাৰণে বিহুৱে যেনেধৰণে অসমীয়া জাতিক পৰিচয় দাঙি ধৰে, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ উমৈহতীয়া উৎসৱটো হৈছে বিহু আৰু সেই বিহুকে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম। আৰু এই বিহু প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আমাৰ অসমীয়া মানুহৰ মনত এতিয়া নতুন প্ৰাণৰ সঞ্চাৰ হৈছে, প্ৰত্যেকে উৎফুল্লিত হৈছে আৰু এইবাৰ নতুন বিহুৰ আমি এতিয়া ঐতিহাসিক আমাৰ দিন হ'ব অসমৰ কাৰণে। গতিকে এইবিলাক আমাৰ কাৰণে অসমীয়া জাতিৰ কাৰণে অসমীয়া প্ৰাণ প্ৰেৰণাৰ উৎসৱ এই বিহুটোক আমি বাপতিসাহোন বিহুটোক আমি বেলেগ ধৰণে আমি বিশ্ব দৰবাৰলৈ লৈ গৈছোঁ। আমি আপোনালোকৰ সাংবাদিক মাধ্যমত ধন্যবাদ জনাইছোঁ, আপোনালোক সহযোগ কৰিছে। সকলো জিলা প্ৰশাসন বিষয়া সকলো ইয়াতে ব্যস্ত এতিয়া বিহু সময়ত এছেম্বলি চলি আছে, আমি মাজতে আহিছোঁ কাৰণ এইটো আমাৰ দায়িত্ব আছে, জাতীয় দায়িত্ব। চৰকাৰখনো চলাব লাগে। আমি সকলো কামত এতিয়া চৰকাৰৰ প্ৰতিজন মন্ত্ৰী নিজৰ কাৰ্যসূচী থকা নাথাকিব, বাকীখিনি এনেকুৱা ধৰণে আমি Joya ronghang pi aphan apunu babu ronghang kateng khengajok apran ki damnang dokmuka police station ke parlopon sam taro rong maker tarun taro achor joya ronghang pi apunu apok et joy ronghang atum angbong kachiteng khengajok joya ronghang pi apran ki damnang pini there ni phai thongke prai siani ada por bhai sur kebra chete mapor sam taro rong maker tarun taro achor joya ronghang pi aphan babu ronghang abang long lealam penajok Joya ronghang pia phan men kateng kheng du da jok Joya ronghang pia hema sor lapen asopo ningkan ke thomaso aphan pamu tikang nang koklo pasi birta riddono bang solam arjulong si dokmoka police atum adi malong an humridam si babu ronghang aphan neping nang ponlo nonamat birta kriddono tengke karju pater tok padupon bomlang pasi pachini pon samilang sopen long bamoning ti Karbi Anglong news আপোনাৰ কোন হয়? আমাৰটো বাবু ৰহা। হা? বাবু ৰহা আমাৰটো। আপোনাৰ নাম বাবু ৰহা। সম্পৰ্ক বাবু ৰহা আৰু ইয়াতে মোৰ ককাই জঙাই হয়, ইয়াতে ককাইৰ ছোৱালী ইয়াতে। কি কৰিবলৈ আহিছিলে আপুনি ইয়াতে? মইতো ইয়াতে আলোচনা কৰিবলৈ আহিছোঁ। কিহৰ কাৰণে? কিহৰ মানে মাটি অলপ বিক্ৰী হৈ আছে। আমাৰ ককায়ত বুঢ়ী আছে না, ককাইটো মৰি গ'ল। তাৰ জোবান দিয়াৰ পৰা আলোচনা কৰি পৰা মাটিটো বিক্ৰী হ'ল, অলপটো পইচাটো ল'লে। তাৰপাছতে বুঢ়া কাইয়া লাগি আছে তাৰটো টানি আছে। ইয়াতে কিবা মাটি সম্পত্তি কিহেৰে মাৰিছে আপুনি? কটাৰী পাৰা। হয়, কি নাম তেওঁৰ যে যোন নিহত হৈছে, যোন মৰিছে? এইটো হয়, এইটো জয়া ৰহাংপি। মাটিৰ কাৰণে মাৰিছে। আপোনাৰ নাম কি? বাবু ৰহা। বহি আছে নেকি? পৰিয়াল নহয় তাৰতো তাৰ এইবাৰ গ্ৰাণ্ডফাদাৰ পৰাওতো হেৰি সম্পৰ্ক নাই। আমাৰ গ্ৰাণ্ডফাদাৰ জয়া গ্ৰাণ্ডফাদাৰোতো একজনহে আৰু তাৰ দেউতাও একজন, কিন্তু ৰংহাং বুলি তাৰো ৰংহাং খুৰা বুলি মাতিছে, চিনা জানা। আৰু উফং গাঁও গোটেইটো আমাৰ চুবুৰীয়া। এই বুলি এনেকৈ কৰিব বুলিতো নাজানিলে, তেতিয়া আৰামত আহি বহি কথাবিলাক পাতিছে আৰু মনতে আনিছিলে মনতো এইটো। Karbi Anglong District Congress Committee asa Hemalong RC Krongpen Phirangkiamai Kangnipon BJP Aracharya Songotom Perthelong ke claim kidam chokchi Chari Chalon Thek Thidet Pura Karbi Anglong District Committee atom Phirangkiamai Kangnipon
lasi nilitum ke BJP aracharya song aphan loke ninging samse lapen BJP song ke gandhia hemtu natum aphan kilang rem ke nilitum BJP aracharya song to aphan ke pin rem lo pusi phera ke mailong ning jepon news text report Karbi Anglong news যে আজি আমাৰ যি প্ৰেছ মিটত আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষতে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এটা একেদিনাই এটা প্ৰেছ মিটৰ প্ৰগ্ৰেম লোৱা হৈছে আৰু ইতিমধ্যে আমাৰ PCC স্পোক্স পাৰ্চনে গোটেই কথাখিনি কৈ গ'ল মই জাষ্ট এড কৰিবলৈ কাৰণে কথাটো ক'বলৈ আগবাঢ়িছোঁ আজি আমি সকলোৱে জানিছোঁ যে গণতন্ত্ৰৰ হত্যা হৈছে আৰু সংবিধানটো আজি বিপদত আছে আমাৰ গোটেই বিশ্বতে আমাৰ সংবিধানটো এটা সকলোৰে পপুলাৰ আৰু সকলোৱে জানে যে এটা বৃহৎ ধুনীয়া এটা সংবিধান হয় ইয়াত সকলো জাতি জনগোষ্ঠীক আৰু ধৰ্মীয় লোকসকলক সমানে এটা মৰ্যাদা দিয়াৰ এটা ব্যৱস্থা কৰা হৈছিলে বা এতিয়াও আছে কিন্তু আজি আমি সকলোৱে দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টি BJP চৰকাৰটোৱে আজি গণতন্ত্ৰটো শেষ কৰি তুলিছে আৰু কেনেকৈ ধৰণে শেষ কৰি তুলিছে আমি সকলোৱে দেখিছোঁ আজি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যি ধৰণে আজি সমগ্ৰ আমাৰ কন্যাকুমাৰীৰ পৰা লৈ পেলাই কাশ্মীৰলৈকে যি ভাৰত জোৰো যাত্ৰা কৰিলে তেখেতক যি ধৰণে সঁহাৰি জনালে সেই যাত্ৰাত তেখেতে বিভিন্ন লাখ লাখ মানুহ লগ পাইছিলে আজি বৃদ্ধ লগ পাইছিলে মহিলা বা আমাৰ যুৱক সমাজৰ লোক যুৱকসকলক বা আমাৰ কণ ল'ৰা ছোৱালীসকলকো সকলোৱে নিজৰ কথাবিলাক কৈছিলে সেই কথাবিলাক আজি তেখেতে আহি পেলাই আমাৰ পাৰ্লিয়ামেণ্টত বক্তব্য ৰাখিলে ৰাখাৰ লগে এনেকুৱা এটা ধুনীয়া বক্তব্য ৰাখা হ'ল যে সেই বক্তব্যৰ জৰিয়তে BJP হিলি গ'ল তেওঁলোকে ভাবি আছিলে অপজিশ্যন নাইকিয়া হৈ গৈছে বুলিকে অপজিশ্যনে মাত মাতিব নোৱাৰে কাৰণ যেতিয়াই অপজিশ্যনে মাত মাতে আমাৰ সাংসদবিলাকে বা আমাৰ MLA সকলে যেতিয়া বিধানসভা আৰু আমাৰ পাৰ্লিয়ামেণ্টত যেতিয়াই তেওঁলোকে বক্তব্য ৰাখিবলৈ বিচাৰে আমি পাৰ্লিয়ামেণ্টত দেখিছোঁ মাইকটো মিউট কৰি দিয়ে মানে ৰাইজৰ বাৰ্তাটো পাৰ্লিয়ামেণ্টত যাতে যাব নালাগে সেইটো কাৰণে তেনেকৈ পাৰ্লিয়ামেণ্টত তেনেকুৱা এটা ব্যৱস্থা তেওঁলোকে BJP চৰকাৰে কৰিছে আৰু তেওঁলোকৰ উদ্দেশ্য আছিলে যে মানে প্ৰথমে আছিলে কি শাসনত অহাৰ লগে লগে কৈছিলে কি বা তেওঁলোকে আগৰ প্ৰচাৰ আছিলে কংগ্ৰেছ মুক্ত ভাৰত কিন্তু এতিয়া কি হৈছে তেওঁলোকে অপজিশ্যন মুক্ত ভাৰত কৰিবলৈ গৈ আছে বা তেওঁলোকে সেইটোৱে বিচাৰিছে কিন্তু আজি যেতিয়া আমাৰ সাংসদ এজনক আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ আজি